নমস্কাৰ স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক। আজিৰ ভিডিঅ'টোত আমি আসাম হোমগাৰ্ডৰ ওপৰত কিছুমান কথা আলোচনা কৰিম। মই ইয়াৰ আগতে যিমানখিনি ভিডিঅ' আপলোড কৰিছিলোঁ সেই ভিডিঅ'খিনিত আপোনালোকৰ পৰা সঁহাৰি আৰু মৰম পাইছোঁ বা বহুখিনিয়ে যে বিচাৰিছে হোমগাৰ্ডৰ ৰিক্ৰুটমেণ্ট এটা সেইটোও গম পাইছোঁ। নেক্সট ইয়াৰ আগৰ ভিডিঅ'টোত কমেণ্ট আহিছিল কেইটামান যে আগতে যিমানবোৰ হোমগাৰ্ডত কৰ্মৰত তেওঁলোককেই ডিউটি এতিয়ালৈকে ৰেগুলাৰ কৰিব পৰা নাই বা ডিউটি দিব পৰা নাই আৰু নতুনকৈ হয়তো এতিয়া হোমগাৰ্ডৰ ৰিক্ৰুটমেণ্ট নহয়। সেইটো কথাও নোহোৱা নহয়, মই আপোনালোকক কোৱা নাই যে নতুনকৈ হোমগাৰ্ড ৰিক্ৰুটমেণ্ট হ'ব বুলি। তো এটা সম্ভাৱনীয় কথাই আপোনালোকক কৈ আছোঁ। দ্বিতীয় কথা, মোৰ লগৰ ল'ৰাই বৰ্তমান হোমগাৰ্ডত কৰ্মৰত, তেওঁলোকে ডিউটি পাই আছে। কোনোবাজনে 3 মাহ, কোনোবাজনে 4 মাহ বহিব লগা হৈছে, সেইটো ডাঙৰ কথা নহয়। কিন্তু 23-24,000 টকা চেলেৰি লৈ কিনে মান্থলি তেওঁলোকে সুন্দৰকৈ চলি আছে হোমগাৰ্ডত কাম কৰি। সেয়েহে আপোনালোকে যদি ইচ্ছুক হোমগাৰ্ডৰ ৰিক্ৰুটমেণ্ট এটা হোৱাটো বিচাৰে কমেণ্ট কৰিব, ৰিক্ৰুটমেণ্টটো হোৱাটো বিচাৰিব। লগতে ক'ৰ পৰা চাইছে ভিডিঅ'টি জনাবলৈ নাপাহৰিব। আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান, বৰ্তমান এইজ কিমান চলি আছে সেই বস্তুটো জনাবলৈ নাপাহৰিব। ঠিক আছে, ছাবস্ক্ৰাইব কৰিব এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আমাৰ চেনেলটিৰ লগত জড়িত হৈ থাকিব লাগিব আপোনালোক। এতিয়া যিখিনি বস্তু মই থাম্বনেইলত লগাইছিলোঁ সেইখিনি আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। বহুতে কমেণ্ট কৰি সুধি আছিল, কমেণ্টৰ এনচাৰেই হ'ব ভিডিঅ'টো, নতুন আপডেট হয়তো নহয়, কমেণ্টৰে এনচাৰ হ'ব এই ভিডিঅ'টো। বহুতে সুধিছিল যে ৰানিং কিমান হ'ব বুলি। 1600 মিটাৰ ৰানিং হয়, 6 মিনিটত আপোনালোকে 1600 মিটাৰ ক্লিয়াৰ কৰিব লাগে। মই ভাবোঁ সেইটো যোনে নেকি অসম পুলিচৰ বাবে বা ইণ্ডিয়ান আৰ্মিৰ বাবে প্ৰিপেৰেশ্যন কৰিছে বা SSC GDৰ বাবে প্ৰিপেৰেশ্যন কৰিছে ৰানিং, তেওঁলোকৰ বাবে ইমান টান কথা নহয়, তেওঁলোকে ইজিলি পাছ কৰিব পাৰিব। আৰু বিশেষকৈ যিখিনি 25-ৰ পৰা মোটামুটি 30 বছৰ মানলৈকে বা 30-ৰ পৰা সিপাৰ হোৱা যিমানখিনি আমাৰ ৱেইট কৰি আছে হোমগাৰ্ডৰ বাবে, তেওঁলোকে হয়তো ৰানিংটো প্ৰেক্টিছ কৰিবলৈ নিজকে অকণমান লাজো পায় বা অকণমান বেয়াও পায় বা অৱহেলিত হৈ আছে। তো তেনেকুৱা নহয়, 1600 মিটাৰ আপোনালোকৰ ৰানিং আপোনালোকৰ বাবে কিন্তু কষ্টকৰ হ'ব অকণমান বয়সীয়াখিনিৰ বাবে, যোনে নেকি ৰেগুলাৰ প্ৰেক্টিছ নকৰে। কাৰণ 25-26 বছৰ বা 27-28 বছৰ বা 20 বছৰ এইখিনি অকণমান য়ংখিনিয়ে, তেওঁলোকে ডেকাখিনিয়ে প্ৰেক্টিছ কৰি থাকে। মোটামুটি 30-ৰ পৰা 35-ৰ ভিতৰত যিমানখিনি কেণ্ডিডেট তেওঁলোকে হয়তো অকণমান লাজ পায় প্ৰিপেৰেশ্যন কৰিবৰ বাবে ৰানিঙৰ। তো তেনেকুৱা নকৰিব, 1600 মিটাৰ আপোনালোকৰ ৰানিং হ'ব, 6 মিনিটৰ ভিতৰত কভাৰ কৰিব লাগিব। তো প্ৰেক্টিছ কৰিব যদিহে ইচ্ছুক হোমগাৰ্ড ৰিক্ৰুটমেণ্টৰ বাবে আপুনি ৱেইট কৰি আছে। দ্বিতীয় কথা, লং জাম্প হ'ব। লং জাম্প প্ৰায় পুলিচৰ সমানেই হ'ব, অকণমান কিবা কমিব পাৰে। অসম পুলিচত যদি আপুনি লং জাম্প মাৰি পাইছে তেওঁলোকৰ সমানে আপোনালোকৰ লং জাম্প হ'ব। তৃতীয় কথা আছিল NCC থাকিলে ভাল নেকি? হয়, সেইটো সকলোতে প্ৰয়োজনীয়। ইণ্ডিয়ান গভৰ্ণমেণ্টৰ বা আসাম গভৰ্ণমেণ্টৰ যিমানবোৰ চৰকাৰী জব আছে, গভৰ্ণমেণ্ট জব আছে, তাতেও যদি আপোনালোকৰ NCC থাকে, বিশেষকৈ পুলিচ, সামৰিক বাহিনী বা অৰ্ধ সামৰিক বাহিনীখিনিত যদি NCC আপোনালোকৰ A থাকিলে কিবা % নম্বৰ পায়, হয়তো 1 নম্বৰ পাব, B থাকিলে 2 পাব, C থাকিলে 3 পাব। ঠিক তেনেকুৱা একেই কথা, যদি NCC আছে আপোনালোকৰ হোমগাৰ্ডত খুব ভাল কথা, 70% আপোনালোকৰ জব পোৱাটো চান্স থাকে যদি NCC থাকে। ফিজিকেল যদি আপুনি পাছ কৰে সুন্দৰকৈ আপোনালোকে জব পোৱাৰ চান্স থাকে, কোনো ধৰণৰ চিন্তা নাই। ঠিক আছে, নেক্সট হৈছে মেডিকেল। অসম পুলিচত যেনেদৰে মেডিকেল হৈছে আপোনালোকৰ ঠিক তেনেদৰে মেডিকেল হ'ব, তাতকৈ হয়তো কম বেছি একোৱেই নহয়, বা 2-এটা কিবা চিম্পল থাকিব পাৰে বা 2-এটা কনচিডাৰলি পাছ আপোনালোকক কৰি দিব পাৰে। মেডিকেল অসম পুলিচত যেনেদৰে হয় ঠিক তেনেদৰে আপোনালোকৰ হ'ব। কম দিনৰ ভিতৰতে হয়তো হ'ব। আগতেও কৈছোঁ মই যে কিছুমানে কমেণ্ট কৰি আছে আগৰ মানুহখিনিকে তেওঁলোকে ডিউটি ৰেগুলাৰ কৰিব পৰা নাই বা ডিউটি দিব পৰা নাই, এইটো নতুনকৈ এতিয়া ইণ্টাৰভিউ হয়তো নহ'ব। তো তেনেকুৱা নহয়, হ'বও পাৰে নহ'বও পাৰে, এইটো আপোনালোকেও চিয়'ৰ নহয় বা আমিও চিয়'ৰ নহয়, বা গভৰ্ণমেণ্টেও এতিয়ালৈকে কোনো ধৰণৰ প্ৰস্তাৱ গ্ৰহণ কৰা নাই যে হোমগাৰ্ডৰ ওপৰত। ঠিক আছে, বাকীখিনি ৰিক্ৰুটমেণ্টৰ যিহেতু আপডেট দি দিছে আৰু মুখ্যমন্ত্ৰী মহোদয়ে উল্লেখ কৰিছে আজি 2 এদিনৰ ভিতৰতে যে অহা 5 বছৰৰ ভিতৰত তেওঁক 1.5 লাখ চৰকাৰী চাকৰি দিব। তাৰ মাজতে হয়তো থাকি যাব পাৰে হোমগাৰ্ডৰ কথাখিনি। হোমগাৰ্ড বাৰু সম্পূৰ্ণ চৰকাৰী চাকৰি নহয়, অৰ্ধ চৰকাৰী হ'লেও নিয়মীয়া কৰিব পাৰে বা চৰকাৰী কৰিব পাৰে, তাৰ মাজতে ইয়াৰ আপডেট আহি যাব পাৰে। যদি সেই আপডেটখিনি আপোনালোকে জানিব বিচাৰে, যদি এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিব বিচাৰে, চেনেলটিৰ লগত জড়িত হৈ থাকিব, চেনেল ছাবস্ক্ৰাইব কৰিব। ঠিক আছে, ধন্যবাদ। ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব যিমানখিনিয়ে নেকি ৱেইট কৰি আছে আসাম হোমগাৰ্ডৰ বাবে। জয় আই অসম।